Hi guys, welcome to my Facebook account, not page. So জমনি কৰিলো মই আছো এতিয়া পৰি ষ্টুডিঅ' গোগামুখ ধেমাজি অসম আৰু ইয়াৰ পৰা হঠাৎ লাইভ আহিছোঁ যিহেতু এটা খবৰ আছে খবৰটো হৈছে আমাৰ গোগামুখৰ জীয়ৰী আৰু মাজুলীৰ বোৱাৰী ইভা ৰাণী গোস্বামী বাইদেউৰ এটি নতুন গীত 2 দিনতে আহি আছে আপকামিং আৰু আমি সেইবাবে আজি ফাইনেল মিক্সিং হৈ আছে এতিয়া ফাইনেল মিক্সিঙত আমাৰ মহেন্দ্ৰই কাম কৰি আছে আৰু ভাবিলোঁ অকণ প্ৰমোশ্যনো কৰি দিওঁ বাইদেউক শুভেচ্ছা এটা দিওঁ মহেন্দ্ৰকো আগতীয়াকৈ শুভেচ্ছা দিছোঁ যিহেতু সি ছাউণ্ড ইঞ্জিনিয়াৰিং কৰ্চটো কমপ্লিট কৰিলে আৰু এয়া পাহতে মহেন্দ্ৰক শুভেচ্ছা জনাইছোঁ এজ এ ছাউণ্ড ইঞ্জিনিয়াৰ আৰু মই একচুৱেলি মহেন্দ্ৰৰ ষ্টুডেণ্ট হয় এতিয়া মই ষ্টুডেণ্ট হয় ছাউণ্ড ইঞ্জিনিয়াৰিঙৰ কাম বা এই মিউজিকৰ কাম অলপ অলপ শিকিবলৈ আৰম্ভ কৰিছোঁ ইয়াতে আহি আৰু এই এপাহতে গীতটি যোনে লিখিছিল তেখেতলৈ শ্ৰদ্ধা জনাইছোঁ সেৱা জনাইছোঁ আৰু আমাৰ বাদ্যযন্ত্ৰীসকল যেতিয়া গানটো গাইড দিছিল তেতিয়াও মই আছিলোঁ আৰু যিবিলাক মেনুৱেলি আমাৰ ইনষ্ট্ৰুমেণ্ট ইউজ কৰা হৈছে তেতিয়াও আছিলোঁ ভাস্কৰ দা দিবাকৰ দা নাম ল'বই লাগিব আমাৰ দীপ আছে দীপজ্যোতি গগৈ অনবৰতে আৰু এয়া মোৰ ছাৰ মহেন্দ্ৰ ছাৰ আৰু এটা কথা জনাম যে আমাৰ অসমৰ যশস্বী শব্দযন্ত্ৰী বুলি ক'ব লাগিব দিগন্ত বৰদলৈ যিজনৰ নাম সকলোৱে শুনিছে বা তেওঁৰ গীতৰ যি সংমিশ্ৰণ গতিকে তেওঁৰ ষ্টুডেণ্ট হয় মহেন্দ্ৰ গতিকে আই এম চ' লাকি গুৱাহাটী নোযোৱাকৈ মই দিগন্ত বৰদলৈ ছাৰৰ টিপছবোৰ মই মহেন্দ্ৰৰ পৰা শিকিবলৈ আৰম্ভ কৰিছোঁ এতিয়া লিটিল বিট জাষ্ট 1% মোৰ একো হোৱাই নাই এতিয়া অ'কে চ' আমি মহেন্দ্ৰক অকণমান গীতটি প্লে' কৰিবৰ কাৰণে ইভাবাৰ গীতটিৰ টাইটেল হৈছে শুকুলা বনত মাজুলীক লৈ লিখিছে গীতটি আৰু মাজুলীক লৈ বৰ ধুনীয়া উপস্থাপন কৰিছে গতিকে মই বেক কেমেৰা লগাই দিছোঁ অ'কে মহেন্দ্ৰ তুমি আহি আছা এতিয়া ধুনীয়া হৈছে গানটো সকলোৱে আদৰি ল'ব গানটো যথেষ্ট ধুনীয়াকৈ ইভাবাই গাইছেও আৰু বহুতখিনি মানুহে গীতটোৰ লগত জড়িতও হৈ আছে মোৰো মানে খুব ভাল লাগিছে কামটো কৰি আচলতে তো কৰি আছোঁ ৰাতিপুৱাৰ পৰা এতিয়া কম সময়ৰ ভিতৰত আমি গীতটো কমপ্লিট কৰিম ভিডিঅ' বনি গৈছে নহয় ভিডিঅ'টো অলৰেডি বনি গ'ল খুব ধুনীয়াকৈ ভিডিঅ'টোও কৰিছে হয় আমি শ্বেয়াৰ কৰিম লিংকবোৰ আপোনালোকে ছাপোৰ্ট কৰিব এনে ৰিলিজ কেতিয়া দিব মহেন্দ্ৰ ৰিলিজটো 4 days আফটাৰ 4 days হ'ব পাৰে ইভাবাই জনোৱা মতেতো তেওঁকতো মিক্সিং কৰি দিব পাৰিলে কাইলৈ তেওঁ ৰিলিজ দিয়ে পূৰা মানে এক্সাইটেড হৈ আছে কিন্তু মোৰ কাৰণে সম্ভৱ নহ'ব কাইলৈ দিয়াটো কাৰণ মই গানটো মিক্সিং মাষ্টাৰিংবিলাক কৰি লৈ নিজে শুনিব লাগিব বহুতবাৰ কিবা মিষ্টেক আছে নেকি প্ৰব্লেম আছে নেকি শুনি লোৱাৰ পিছতহে দিব পাৰিম কাৰণ ফাইনেলাইজটো হ'ব লাগিব মিক্সিং কৰি উঠাৰ পিছত কিবা মিষ্টেক ওলাব পাৰে তো মিষ্টেকবিলাক আকৌ ফিক্স কৰিব লাগিব তো সেইটো কাৰণে 4 দিন ধৰি থৈছোঁ আফটাৰ 4 days হয়তো তাৰ আগতো হ'ব পাৰে কিন্তু 4 days বুলি ধৰিছোঁ আপোনালোকে গীতটো চাব ভাল পাব খুব মানে ফক ফিল থকা এটা মাজুলীৰ ওপৰত সম্পূৰ্ণ মাজুলীখনৰ পৰিস্থিতিটোৰ ওপৰত ভিত্তি কৰি লিখা এটা গীত খুব ধুনীয়া গীত আৰু যিবোৰ ভিডিঅ' কৰিছে মানে মই ভিডিঅ'ৰ বিষয়ে ইমান ভালদৰে নাজানো কিন্তু সেইটো ছেকশ্যনৰ মানুহে নহয় মই তথাপিও ভিডিঅ'টো চাইছোঁ যিবোৰ মানে ভিডিঅ'গ্ৰাফি কৰিছে তাতে যিবোৰ মানে ফুটেজবিলাক
গানটোৰ লগত মানে সম্পূৰ্ণ ব্লেণ্ড কৰি পিনে সিহঁতে বস্তুবোৰ কামবোৰ কৰিছে, খুব ধুনীয়াকৈ কৰিছে, চাই ভাল লাগিছে। স্নেৰীবিলাক মাজুলীখন মানে গানটোত সম্পূৰ্ণ ওলাই পৰিছে বুলি ক'ব পাৰি। আচলতে মাজুলীত ভাল ভাল জেগা ক'ত আছে, কি আছে, সেই বস্তুবোৰ সম্পূৰ্ণ গানটোত ওলাই পৰিছে মানে ভিডিঅ'টোত। তো আপোনালোকে চাই ভাল পাব গানটো, গতিকে সকলোৱে চাব, ছাপোৰ্ট কৰিব। তো আমি এতিয়া মিক্সিঙে কৰি আছোঁ, এতিয়া কি চাব আৰু মিক্সিঙে শুনিব লাগিব। যদি মাজৰ মানে মিউজিক পাৰ্টটো অকমান যদি দিয়া অকমান। মিউজিক পাৰ্টটো মই অকণমান শুনাই দিম। তো মিউজিক একচুৱেলি এইটো সত্ৰীয়া নৃত্যৰ যিটো মানে কি বুলি ক'ব, এইটো সত্ৰীয়া নৃত্যৰ কাৰণে যিটো মানে খোল বজোৱা হয়, মানে সেই তেনেকুৱা টাইপৰ এটা ফক বস্তু এটা ইয়াত এড কৰিছোঁ আমি। এইটোকে অকণমান শুনাই দিছোঁ, তো চাব। क्या बात বস্তুটো ফেণ্টাষ্টিক। মই এইডোখৰতে দেখাম ফটো কপি। এই কপি হয়তো বহুতে দেখা নাই দিগন্ত ছাৰৰ লগত। এখন দিগন্ত ছাৰ ন, প্ৰণয় ছাৰ, এইটো প্ৰণয় ছাৰৰ লগত ন, প্ৰণয় দত্ত ছাৰৰ লগত এই কপি ফটো। আৰু এই কপি ফটো ৰাখিছে, বৰ সুন্দৰকৈ সজাই ৰাখিছে ইয়াত। এই কপি হৈছে আমাৰ দিগন্ত লাইটটো দাদাৰ লগত। এতিয়া আহিছেনে? এতিয়া আহিছে। এয়া সুন্দৰকৈ সজাইছে। অভাৰঅল ষ্টুডিঅ'টো বহুত এটা মানে মাল্টি বুলি ক'ব লাগিব, মাল্টি কি বুলি ক'ম, এটা বহুত হেভি ষ্টুডিঅ' বুলি ক'ব লাগিব। গতিকে আমি ইয়াত সোমালেহে গম পাব ইয়াত কিমান ইকুইপমেণ্ট আছে, কিমান এটা হেভি বাজেটৰ ষ্টুডিঅ' এইটো আমাৰ। গতিকে আপোনালোকে যদি মিউজিকৰ কাৰণে কিবা বিচাৰে জানিবৰ কাৰণে, বা কিবা যদি সুপ্ত প্ৰতিভা বিকাশ কৰিব বিচাৰে, তেনেহ'লে নিশ্চয় ষ্টুডিঅ'লৈ আহিব পাৰিব। আৰু মোকো লগ পোৱা এটা ঠাই হয়। মই বিৰতি সময়ত এটা আহি পিনি বহি থাকোঁ, শিকি থাকোঁ কিবা কিবি, শুনি থাকোঁ কিবা কিবি। গতিকে ইভাবা, গুড লাক, বেষ্ট অফ লাক। ইভাবা ভাল হ'ব, নিশ্চয় বহুত ভাল হ'ব। ইভাবা নাই মানে ইভাবাক এটা শুভেচ্ছা দিছোঁ ইয়াৰ পাছতে। আৰু আমি মাজুলীক সকলোৱে গম পাব এই গানটোৰ থ্ৰ' দি। মানে নীলোৎপলৰ গান এটা ওলাইছিলে, নীলোৎপল বৰা। গতিকে নীলোৎপলৰ গানটো ভাল হৈছিলে, আল্টিমেটলি সেই গানটোৰ টাইপৰে মানে তেনেকুৱা টাইপে হৈছে। মানে সেইটো আমি এইটো নকওঁ যে ছেইম কৰিব লাগে বুলি, ছেইমটো একো হোৱাই নাই, কিন্তু জাষ্ট ৰিপ্ৰেজেণ্ট কৰা হৈছে, মানে মাজুলীক ৰিপ্ৰেজেণ্ট কৰা হৈছে। গতিকে সেই হিচাপত মাজুলীবাসী ৰাইজেও ছাপোৰ্ট কৰিব, সমৰ্থন কৰিব, আৰু গানটোক আগবঢ়াই দিয়াত, কেমেৰা তোমাৰ ফালে গৈ আছে দেই, আগবঢ়াই দিয়াত মানে সকলোৱে আশা কৰোঁ এটলিষ্ট শ্বেয়াৰ এটা কৰি দিব গানটো। মাজুলীবাসী একচুৱেলি মাজুলীত যিমান সংগীতপ্ৰেমী ৰাইজ আছে, বা মাজুলীৰ যিসকল মানুহ বাহিৰত থাকে, তেওঁলোকে এই গানটো এবাৰ হ'লেও শুনিব, আৰু শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্টছ কৰিব। এইটো আমাৰ উৎসাহ দুগুণ বাঢ়িব। আৰু যিহেতু আমি গানটো ৰিলিজৰ দিনা পাৰিলে আমি মাজুলীলৈ এপাক যাম। গতিকে আমি চাওঁ। মহেন্দ্ৰৰ টাইমে নাই, কাৰণ দিনে ৰাতিয়ে মিক্সিঙত লাগি আছে, ৰেকৰ্ডিঙত লাগি আছে, এডিটিঙত লাগি আছে। চ' তাৰ মাজতে আমি এবাৰ ট্ৰাই কৰিম নিশ্চয়। তো বেছি দীঘল নকৰোঁ, গতিকে গানটো শুনিব, শুকুলা বনত, ইভাৰাণী গোস্বামী। ধন্যবাদ। জয় অসম।